হেল্ল' বন্ধু বান্ধৱীসকল, এয়া আজি মহাষ্টমী পূজাৰ পৰা আপোনালোকক মই স্বাগতম জনাইছোঁ। প্ৰত্যেকজন অসমীয়াৰ ভক্তপ্ৰাণ ৰাইজলৈ মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া গীতা মন্দিৰৰ পৰা আপোনালোকক মই কৈ আছোঁ, আহক আমি পূজা চাবলৈ ক'ত ক'ত গ'লোঁ আপোনালোককো দেখাই যাম। পূজাখন হ'ল গীতা মন্দিৰত পূজাভাগ। তেওঁলোকে বছৰে ব্যতিক্ৰমী পূজা মণ্ডপ আয়োজন কৰে। এইবাৰ গোটেই চোতালখনতে এনেকৈ বন্তি প্ৰজ্বলনৰ তেওঁলোকে এইবাৰ বন্তি প্ৰজ্বলনৰ বিশেষ ব্যৱস্থা আয়োজন কৰিছে। খুবেই ভাল লাগিছে। ভিতৰ ভাগ সঁচাকৈ বহুত ধুনীয়া, বহুত ভাল লাগিছে। তেওঁলোকৰ যিটো ডিচিপ্লিন বিৰাট ভাল লাগিছে। এইবাৰ গীতা মন্দিৰৰ পূজাভাগ প্ৰত্যেকবাৰেই ভাল লাগে, এইবাৰ কিছু ব্যতিক্ৰম। মা দুৰ্গা 9 দিনৰ কাৰণে মৰ্ত্যলৈ আহে আৰু যাব। আৰু বন্ধু বান্ধৱীসকল, পূজা বুলি ক'লে বেলুন খগনিয়ে মেইন, নহয় জানো? সঁচাকৈ এইখিনি বস্তুৱে আকৰ্ষণীয়। আমি আহি লতাশিল পূজা মণ্ডপ পালোঁ। আপোনালোকক দেখাইছোঁ। লতাশিলৰ পৰা আমি এনেকৈ আপোনালোককো দেখাইছোঁ। য'ত য'ত গৈছোঁ সপৰিয়ালে ওলাইছোঁ। আজিও কেনেকুৱা লাগিছে পূজা চাই? প্ৰথমতে গীতা মন্দিৰ গ'লোঁ, তাৰপিছত লতাশিল, তাৰপিছতে চাওঁ ক'ত যাওঁ। ব'লক আমাৰ লগে লগে আপোনালোকেও ব'লক। কাইলৈ মহানৱমী আৰু পৰহিলৈ বিজয় দশমী। তাৰপিছত আকৌ মা কৈলাশলৈ গমন কৰিব। সঁচাকৈ বহুত বেয়া লাগে। মাতাক এই 9 দিন মৰ্ত্যত পূজা অৰ্চনা কৰে। 9 দিনৰ কাৰণে বছৰি আহে আৰু তেওঁৰ পূজা ৰাইজৰ পূজা গ্ৰহণ কৰি আকৌ ঘূৰি যায় স্বামী গৃহলৈ। এয়া লতাশিল মানে আমাৰ খেলপথাৰত যিখন পূজা হয়, দুৰ্গা পূজা, তাৰ হয় এইখন মণ্ডপ। এনেকুৱা আহি আমি পালোঁ ৰেষ্ট কেম্প, পাণ্ডু ৰেষ্ট কেম্পত সোমোৱাৰ লগে লগেই এইখন এখন পূজা। বাহিৰৰ পৰা খুব ধুনীয়া, বিৰাটেই ভাল লাগিছে। এনেকৈ খোজকাঢ়ি পূজা চোৱাৰ আনন্দই বেলেগ নহয়নে বাৰু? এয়া আহি পালোঁ যিখন আমি লক্ষ্য কৰি ৰেষ্ট কেম্পলৈ আহিছিলোঁ। এইবাৰ হেনো ৰেষ্ট কেম্পৰ এখন পূজাত একুৰিয়ামত দেৱী মাক স্থাপন কৰা হৈছে আৰু বৃহৎ মেলা বহিছে। আৰু সেয়াই একুৰিয়ামৰ দেৱী মাক চাবলৈ ভক্তপ্ৰাণ ৰাইজৰ এনেদৰে ভিৰ। চাওক, লক্ষ লক্ষ মানুহ এই পূজাখনত। আমি ল'ৰা ছোৱালী লৈ কেনেকৈ যে সোমাইছোঁ আৰু ভগৱান জানে, মাৰ কৃপাতে আৰু পাৰিছোঁ। আৰু মানুহ চাওক, এয়া আগে পিছে মানে আপোনাৰ তলমুৱা হ'বলৈ ঠাই নাই আৰু এনেকুৱা। আৰু তলমুৱা হ'ব নোৱাৰে আপুনি, আপোনাক লৈ গৈ থাকিব, থিয় হৈ থাকিলে হ'ল এনেকৈ। আৰু লাইটিঙৰ যিটো ব্যৱস্থা কৰিছে খুবেই ধুনীয়া, ভাল লাগিছে, বহুত ভাল লাগিছে। এইখন যিখন তেওঁলোকে তোৰণ সাজিছে লাইটেৰে, বিৰাটেই সৌন্দৰ্য, বিৰাট ধুনীয়া। বহুত তেওঁলোকে এইবিলাক অৰ্থ ক্ষতি কৰিছে। যিয়ে নহওক, বহুত ভাল লাগিছে। মাতাক তেওঁলোকে এনেদৰে পূজা অৰ্চনা কৰিছে, ভক্তপ্ৰাণ ৰাইজলৈ আমোদ প্ৰিয় কৰিছে। আকৰ্ষণীয় পূজা মণ্ডপ, খুবেই ভাল লাগিছে। সেয়ে হয়তো
গুৱাহাটীৰ প্ৰায় মানুহখিনিয়ে ৰেষ্ট কেম্পলৈ গৈছে। এয়া আন এখন পূজা ভাগ। এনেকৈ মা দেৱী 7টা ঘোঁৰাৰ গমন কৰা এই দৃশ্য ইয়াত প্ৰদৰ্শন কৰিছে। পাণ্ডু ৰেষ্ট কেম্পৰে হয় এইখনো পূজা। মা দুৰ্গা এইবাৰ ঘোঁৰাত আহা বুলি কৈছে নহয়। এয়া 7টা ঘোঁৰা তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে। খুব ভাল লাগিছে। পূজা চাই ওলাই আহিছোঁ। এয়া লক্ষ্যস্থানৰ সেইখন পূজা ভাগ। বহু কষ্টৰ অন্তত ঠেলা হেঁচা খাই আমি আহি পালোঁ। এয়া একুৰিয়াম পূজাখন, য'ত মাক প্ৰতিষ্ঠা কৰিছে একুৰিয়ামৰ মাজত। এয়া তলত মাছ, ওপৰত গ্লাছ, তাৰ ওপৰত মানুহ। এয়া চবফালে যিফালে চাই সিফালে মাছ, ইফালে মাছ। মাক প্ৰতিষ্ঠা কৰিছে একুৰিয়ামৰ ভিতৰত। এয়া সুন্দৰ দৃশ্য। এয়াই চাবলৈ গুৱাহাটীৰ মানুহ ভিৰ কৰিছেহি পাণ্ডু ৰেষ্ট কেম্পত। বিশেষ আকৰ্ষণ।